গোটেই প্ৰশ্নকেইটা মোৰ হিটো মোবাইলত মই লৈ আহিছোঁ, আপোনালোকে যিমান পাৰে আপোনালোকে চাই থাকিব। তো প্ৰথম প্ৰশ্নটো আছিলে যে বায়োফ্লকটো আমাৰ অসমত ছাকচেছ হোৱা নাই। মই একদম চিধা কৈ দিব বিচাৰোঁ যে ময়ো এতিয়া বায়োফ্লকৰ ফাৰ্মিং কৰি আছোঁ আৰু মই ছেমি বায়োফ্লকো কৰি আছোঁ। তো গোটেইকেইটাৰ ভিতৰত বায়োফ্লকটো মই নৰ্মেলি আমাৰ ইণ্ডিয়াততো কিছুমান জেগাত ডাঙৰ ডাঙৰ যোনবোৰ প্লাণ্ট আছে সিহঁতে ছাকচেছকৈ কৰিব পাৰে বুলি মই ভাবিছোঁ, ঠিক আছে। আৰু মই দেখি আহিছোঁ বাৰু, মই য'ত মই ট্ৰেইনিং লৈছিলোঁ তাতে মই দেখি আহিছোঁ। কিন্তু আমাৰ অসমত যোনকৈ সৰু সৰু স্কেলত কৰিছে, মোৰ মতে বায়োফ্লকত একদম ছাকচেছ নহয়। কিয়নো নহয়, তাৰ প্ৰথম কথা এতিয়া যোনটো বয়সৰ মানুহে বায়োফ্লক ফিছ ফাৰ্মিং কৰিব বিচাৰে, নৰ্মেলি আপোনাৰ ডাঙৰ বয়সৰ কৰিব বিচাৰে আৰু যোনটো আমাৰ দেউতাহঁতৰ বয়সত যদি কৰিব বিচাৰে সিহঁতি বহুত কথা জানিবলগীয়া হয় আৰু মোৰ মতে সেইবোৰ ইমান চাইণ্টিফিক মাথা গৰম হৈ যায়। চ' বহুতে এটা ষ্টেজলৈকে পাৰে, তাৰপিছত সেইটো যদি ফাৰ্মিঙো কৰে সিহঁতি কণ্ট্ৰল কৰিবগৈ নোৱাৰে, কাৰণ TDS PS আৰু বহুত কথা, এলকানিটি চেলিনিটি বহুত কথা থাকে, এমনিয়া বাঢ়া কমা, আকৌ আপোনাৰ PS বাঢ়িলে কি হয়, কমাবলৈ কি হয়, আকৌ বেমাৰৰ কথা আছে, বহুত কথা আহি যায়। কাৰণ আপোনালোকে চিধা কথা যে সৰু জেগাত কষ্ট বেছি, যিহেতু ডেঞ্চিটি বেছি, তাত এমনিয়া চেমনিয়া বাঢ়ি যায় আৰু বহুত ডিফিকাল্টি ফেচ কৰিবলগীয়া হয়। চ' এটা বয়সৰ যোনখিনি ধৰক আমাৰ বয়সৰ কৰিলে হয়তো 10টাৰ ভিতৰত 5টাই ছাকচেছ হ'ব পাৰে, কিন্তু বুঢ়া বয়সত যদি ধৰক ইমানকৈ চাইণ্টিফিক নাজানে, মই এইটো নকওঁ যে বুঢ়া বয়সৰ মানুহখিনি চাইণ্টিফিক নহয়, মই কৈছোঁ যে কি পঢ়িব নাজানে, মই এইটো কৈছোঁ যে পঢ়িব জানিলেও কিন্তু এতিয়া যেনেকৈ এইটো জেনেৰেশ্যনৰ আমাতকৈ সৰু জেনেৰেশ্যনৰ ল'ৰাবোৰ মোবাইল খুব ধুনীয়াকৈ টিপিব পাৰে আৰু সোনকালে কথাবোৰ শিকিব পাৰে, আমি অলপ দিগদাৰ হয়, আমাতকৈ আমাৰ দেউতাহঁতে আৰু দিগদাৰ হয় শিকিবৰ কাৰণে। সেইকাৰণে মই কৈছোঁ সেইবোৰ নলেজ ল'বলৈ যোৱালৈকে সিহঁতৰ লোকচানেই হয়। আৰু যিহেতু ডাঙৰ মানুহে কৰিব গ'লে অলপ পইচা বাজেট বেছি লগাই দিয়ে, ডাঙৰকৈ শিকিবলৈ প্ৰথম শিকি নলয়। চ' শিকাৰ আগতে সিহঁতে কি কয় ডাঙৰ বাজেট লগাই দিয়ে আৰু এমনিয়া কি হয় বুজি নাপায়, আৰু এটা সৰু 10,000 লিটাৰ পুখুৰীত 4,000 5,000 এতিয়া ধৰক কাৱৈ মাছ মেলি দিয়ে, শিঙি মাছ মেলি দিয়ে, তেতিয়া কি হয় কণ্ট্ৰল কৰিব নোৱাৰি, একদম লোকচান হয়। আৰু মই চিধা কৈ দিব বিচাৰিছোঁ যে ময়ো কৰোঁ, কিন্তু সিমান লাভজনক নহয়, কাৰণ নৰ্মেলি যোনটো কাৱৈ মাছ, হাইব্ৰিড কাৱৈ মাছটো আমাৰ প্ৰথম ভিয়েটনাম কাৱৈ মাছটো যোনটো পুহিছিলে, সেইটো কি হয় তাৰ এটা বেমাৰ আছে, ঘাঁ লগা বেমাৰ এটা আছে, আৰু সেই ঘাঁ লগা বেমাৰটো বহুতে আলচাৰ যোনটো বেমাৰ হয় সিহঁতৰ, সেইটো ঠিক কৰিব নোৱাৰে আৰু ঠিক কৰিব নাজানা দুখতে বহুতৰ লোকচান হ'ল। আৰু যোনবোৰ বেপাৰী আমাৰ নৰ্মেলি মই একদম চিধা কৈছোঁ নগাঁও ছাইডৰ পৰা আহে, সিহঁতে ৰাম ঠগন দিয়ে, সৰু পুখুৰীত 10,000 লিটাৰ পুখুৰীত আপোনাৰ সিহঁতে বায়োফ্লকত সিহঁতি 5,000 6,000 কাৱৈ মাছ মেলি দিছিলে, কাৰণে সিহঁতৰ বহুত লোকচান হ'ল। আৰু আপোনালোকে দেখা দেখি কথা যে সৰু এটা জেগাত 5,000 মাছৰ ওজন আপোনাৰ 100 গ্ৰামকৈ হ'লেও কিমান হ'বগৈ, সেইটো সম্ভৱেই নহয় যে ইমানখিনি মাছ এটা সৰু পুখুৰীত থাকিব পাৰে। আৰু মেইন কথা হ'ল ট্ৰেইনিং নোলোৱাৰ কাৰণে এইটো ছাকচেছ নহয় বুলি কৈছোঁ মই, কাৰণ সম্পূৰ্ণ যদি জ্ঞান নোলোৱাকৈ আপুনি যদি কিবা এটা ফাৰ্মিং কৰিব যায় আপোনাৰ অবভিয়াছলি লোকচান হ'ব। সেইকাৰণে ছাকচেছ কৰিব বিচাৰে যদি বায়োফ্লক হওক, ছেমি বায়োফ্লক হওক, আপুনি প্ৰথমতে ট্ৰেইনিংটো লৈ লওক। ছেকেণ্ড কথা, ট্ৰেইনিংটো লোৱাৰ পিছত আপুনি সৰু স্কেলত কৰক, তাৰপিছত যেতিয়া আপোনালোকৰ প্ৰেক্টিকেল হৈ যায় তেতিয়া আপুনি ডাঙৰ স্কেলত কৰিব বিচাৰিব। আৰু নেক্সট প্ৰশ্নটো হৈ গ'ল কোনকেইটা মাছ আমাৰ বায়োফ্লক ছিষ্টেমত প্ৰফিট হয়। মই কৰিব বিচাৰিছোঁ যে 4টা মাছে অসমত আছে যোনটো বায়োফ্লক বা ছেমি বায়োফ্লকত আপোনাৰ প্ৰফিট দিব। শিঙি মাগুৰ একদম প্ৰথমত থাকিব, কাৰণ ইয়াৰ ডিমাণ্ড কেতিয়াও কমি নাযায়, একদম মিনিমাম আপুনি 400-500 টকা পোৱা যাব, কিছুমান জেগাতো 800 টকা পোৱা যায়, আৰু সিহঁতৰ মেইনটেইন খুব কম। এতিয়া যেনেকৈ এটা পুখুৰী দেখিছে, এই পুখুৰীটোত মই মাছ মেলিছোঁ, কোনো অক্সিজেনৰ ছিষ্টেম নাই, কোনো বায়'টিকৰ ছিষ্টেম নাই, অকল জাষ্ট মই মেটেকা পানী দি কেনে এনেকৈ যাতে মেটেকা এইখিনি দিছোঁ যাতে সিহঁতি ৱাটাৰ পিউৰিফাই কৰি থাকে। আৰু বহুত দিন মই 4-5 মাহৰ ভিতৰত এবাৰ কেতিয়াবা পানীটো এড কৰোঁ, মানে নতুন পানী দিওঁ, আৰু ইমানকৈ চেঞ্জ কৰিব নালাগে মানে, আৰু সিহঁতৰ ইমান এমনিয়াও ইমান অপকাৰ নকৰে, আৰু অক্সিজেনৰ কাৰণে ইমানটো সিহঁতি কষ্ট নহয়, কাৰণ সিহঁতি এয়াৰ বিডাৰ হয়। এয়াৰ বিডাৰ যোনবোৰ মাছ হয় যেনেকৈ কাৱৈ মাছ হওক, শিঙি মাগুৰ হওক, এইখিনি পুহিলে লাভ আছে, কাৰণ আপুনি এক্সট্ৰাকৈ ইলেক্ট্ৰিচিটি এটা প্ৰভাইড কৰিব নালাগে বা আপুনি ইউজ কৰিব নালাগে। সেইকাৰণে আৰু কিছুমান মাছ আছে বায়োফ্লকত কৰিলে মানে কাৰেণ্ট গুচি গ'লে বহুত অসুবিধা হয়, আৰু এতিয়া মাছত আপোনাৰ কোনো অক্সিজেন প্ৰয়োজন নাই। আৰু তাৰ উপৰিও কষ্ট কম, আপোনাৰ কম বাজেটত যদি কৰিব মন গৈছে আটাইতকৈ আৰু প্ৰফিট সেইটো হৈ গ'ল শিঙি মাগুৰতকৈ আপোনাৰ কুচিয়াটো কৰিলে আপোনাৰ প্ৰফিট বহুত আছে, কাৰণ ইয়াৰ ডিমাণ্ড আটাইতকৈ বেছি প্ৰথম কথা, আৰু ইয়াক 12 মাহে আপুনি বিকি থাকিব পাৰিব। এতিয়া ধৰক শিঙি মাছ মাগুৰ মাছৰ কি হয়, কোনোবা এটা টাইমত খুব বেছিকৈ ছাপ্লাই হৈ যায়, সেইকাৰণে অকণমান ডিমাণ্ডটো কমি যাব পাৰে, কিন্তু কুচিয়া সদায় একেই ৰেট থাকে, সেইকাৰণে কুচিয়া আপুনি পুহিব পাৰে আৰু একদম লাভজনক। আৰু তাৰ কাৰণে একেবাৰে মেইনটেইন আপুনি এটা কম জেগাত বহুত কুচিয়া পালি আপুনি মেলিব পাৰিব, আৰু খুব কম সময় 6-7 মাহত আপোনালোকে বিকিবলৈ এইটো
মানে হৈ যায়। আৰু তাৰ কাৰণে দানাৰ কাৰণে আপুনি কিনা দানা ইউজ কৰিব নালাগে, একদম কম সময়ত। আৰু যেনেকৈ শিঙি মাছক আপুনি যদি খোৱা বাহিৰৰ ফিড খুৱায় তেতিয়া অলপ ডাঙৰ হয় বেছিকৈ। কিন্তু কুচিয়াটো কি হয়, আপুনি হোম মেড ফিডহে লাগে, তাৰ কাৰণে 0 কষ্টিক, সেইকাৰণে কুচিয়াটো লাভ হয়। তাৰ উপৰি আৰু এটা মাছ আছে আৰু ময়ো পুহিছোঁ, সেইটো হ'ল মনচেক্স তিলাপিয়া আৰু গিফ্ট তিলাপিয়া। এই দুটা বিধ তিলাপিয়া মাছ, যোনটো আপুনি অসমত আমি জাপানী কাৱৈ কম, বৰ ডাঙৰ নহয়, কিন্তু এই দুটা তিলাপিয়া মাছ কি হয় বাহিৰৰ হয়, আৰু এইকেইটা খুব ডাঙৰ হয় আপোনাৰ, আৰু কম অক্সিজেনত বহুত মাছ পুহিব পাৰিব। এইকেইটা টোটেল 4টা মাছৰ বাহিৰে আপুনি যদি আপুনি বেলেগ মাছ পোহে আৰু বায়'ফ্লক ছিষ্টেমত, আপুনি একদম লোকচান হ'ব। আৰু নেক্সট প্ৰশ্ন আছে, এইটো বিশেষকৈ আমাৰ আপাৰ আছামত কোনটো ফিছ ফাৰ্মিং প্ৰফিটেবল, আপোনাৰ বায়'ফ্লক বা ছেমি বায়'ফ্লক নে আপোনাৰ পন। মই কওঁ যে যদি আপোনালোকৰ অলৰেডি ডাঙৰ মাটি আছে, অলৰেডি পুখুৰী খানা আছে, বা আপোনালোকে খানিব পাৰে, বা ছাবচিডি কৰি আজিকালি চৰকাৰে দি থাকে, 10 বিঘালৈকে খানি দিয়ে ছাবচিডিত। আপোনালোকে জাষ্ট এপ্লাই কৰিব লাগিব ফিচাৰী ডিপাৰ্টমেণ্টত বা এগ্ৰিকালচাৰ অফিচত, আপোনালোকে কণ্টেক্ট কৰিলে আপোনালোকে গম পাই যাব। তাৰ উপৰিও এতিয়া ধৰক সৰু এটা বায়'ফ্লকৰ ছিষ্টেম কৰিবলৈ বহুত বাজেট লাগে, মিনিমাম আপোনালোকক 25-30 হাজাৰ টকা লাগি যায় বায়'ফ্লক ছিষ্টেমৰ কৰিবলৈ। আৰু যদি ছেমি বায়'ফ্লক কৰে 10 হাজাৰ ভিতৰত আপোনালোকৰ এটা ফাৰ্মিং কাৰণে আপোনাৰ পণ্ড ৰেডি কৰিব পাৰি। যদি আপোনাৰ পুখুৰী আছেই, তেতিয়া আপোনাৰ বেষ্ট হ'ব আপুনি কেঁচা পুখুৰীত কৰা। মই গোটেইখিনি ভিতৰত কেঁচা পুখুৰীত প্ৰিফাৰ কৰোঁ, কাৰণ তাত জেগা ডাঙৰ থাকে। যদি আপোনাৰ কেতিয়াবা খানা যদি দিব নোৱাৰে, তেতিয়াও আপোনালোকৰ সিহঁতি কিছুমান কমল কাপ যেনেকৈ আছে, মাটিৰ পৰা বা পানীৰ পৰাই বহুত বস্তু পোৱা যায় সিহঁতে খাবলৈ খাদ্য হিচাপে। আৰু আপোনালোকে কম বাজেটত আপোনালোকে দানা দিব পাৰিব। যদি আপোনালোকে কিনা দানাও দিব না, হোমমেড ফিডটো দিব পাৰে। আপোনালোকে যোনটো আগৰ দিনৰ পৰা এইটো যোনটো চলি আছে, যেনেকৈ ফিডিং কৰে, বেষ্ট হৈ গ'ল পণ্ড কালচাৰটো। কুচিয়া বিষয় বেছি দি থাকে, শিঙি মাগুৰ বিষয় ইমান নিদিয়ে। চ' মই নেক্সট ভিডিঅ'ত মই শিঙি বিষয় এতিয়া বনাই আছোঁ। তো মই 3টামান ভিডিঅ' বনাম এতিয়া। প্ৰথম দেখাম যে শিঙিটো পালন কৰিবলৈ কি কৰিব লাগে, আৰু ছেকেণ্ড ভিডিঅ'টো দেখাম যে আপোনালোকে পোৱালিটো নিজেই উলিয়াব পাৰে। এই দুটা ভিডিঅ' মই শিঙিৰ বিষয়ে দি থাকিম, আপোনালোকে চাই থাকিব। চ' আজি ব্লগটো ইমানেই আছিলে। যদি পাৰিলে আপোনালোকে লাইক শ্বেয়াৰ কৰি দিব পাৰে, আৰু যদি কিবা জানিব আছে আপোনালোকে কমেণ্ট কৰি এনেকৈ সুধিব পাৰে। মই মাহেকত এটা জাষ্ট কুৱেশ্যন আনচাৰ দিয়া এটা ব্লগ উলিয়াম, তো আপোনালোকক মই যাতে আপোনালোকৰ প্ৰশ্নবোৰ মই উত্তৰ দিব পাৰোঁ। আৰু ভিডিঅ'টোলৈ বনি থকাৰ কাৰণে, চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ।